কাচকলৰ পকৰি আপোনালোকে এনেকৈ বনাই চাইছেনে? যদি চোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। খুব ধুনীয়া হয় খাবলৈ। নমস্কাৰ, অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দুটা কাচকল আৰু এটা মিডিয়াম চাইজৰ আলু সিজাই লৈছোঁ আৰু এতিয়া ইয়াৰে বাকলিখিনি ভালদৰে গুচাই ল'ম। আৰু এইখিনি এখন কটা চামুচৰ সহায়ত মই পিটিকি মিহি কৰি ল'ম। আপুনি হাতেৰেও পিটিকিব পাৰে। মই এটা পিঁয়াজ আৰু জলকীয়া মিহিকৈ কাটি লৈছিলোঁ, এইখিনি দি দিছোঁ। জ্বলাটো আপুনি আপোনাৰ সোৱাদমতে দিব। অলপ জালুকৰ গুড়ি দিছোঁ, অলপ হালধি গুড়ি দিছোঁ, নিমখ দিব সোৱাদ অনুযায়ী। মিহিকৈ কাটি লোৱা আদা অলপ দি দিছোঁ। মান ধনিয়াৰ পাত এটা মিহিকৈ কাটি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। মই ইয়াৰে সৰু সৰু লাড়ু বনাই ল'ম। লাড়ুবিলাক একেবাৰে গোল নহ'লেও কোনো কথা নাই। এতিয়া মই এটা কণী লৈছোঁ, কণীটো ভালদৰে ফেটি ল'ব। কেৰাহীটোত তেল গৰম হ'ব দিছোঁ, গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ আৰু মই বনাই লোৱা বলকেইটা এনেদৰে ফেটি লোৱা কণীখিনিত লেটিয়াই তেলত দি দিছোঁ আৰু এনেদৰে মই কম জুইত পকৰিকেইটা ভাজি ল'ম। এয়া মোৰ পকৰিকেইটা ভজা হৈ গ'ল। খাবলৈ খুবেই টেষ্টি হয় আৰু কোমলো হয়। ভিডিঅ'টো চাই কেনে পায় কমেণ্ট এটা কৰি জনাব। লগতে ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।